आसाम हमगार्डफोरा दिनैनिफ्राय मोनथिनो मोनै समहालागै खामानि मावनायखौ दोनबाय। आसाम पुलिसजों लोगोसे समानै सान-हर डिउटि खालामफानाय हमगार्डफोरा पुलिसजों समानै दानबान्था दाबिनायजों दिनैनिफ्राय गावसोरनि खामानिखौ दोनबाय। আন্দোলনৰ উদ্দেশ্য হ'ল অসমৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মিতকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয় নম্বৰ হ'ল মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী কৰ্মীসকলক তৎকালীনভাৱে আদায় দিব লাগে। তৃতীয় নম্বৰ হ'ল গৃহৰক্ষী জোৱানসকলৰ মোকলমোৱাৰ ক্ষেত্ৰত অনলাইন ডেভেলপমেণ্ট ছিষ্টেম অতি সোনকালে বন্ধ কৰিব লাগে। এইকাৰণে আমি আজি এই কৰ্মবিৰতি ইয়াত অনুষ্ঠান আহ্বান কৰিছোঁ। সেইকাৰণে আপোনালোকৰ সাংবাদিক বন্ধু মাধ্যমৰ সংযোগে আমি চৰকাৰক অলপ সকিয়নি দিব বিচাৰিছোঁ। আৰু চিৰাং ডিষ্ট্ৰিক্টৰ সকলো গৃহৰক্ষী জোৱানসকলে আজি ইয়াত গোট খাইছে আৰু সেই মৰ্মে আমি এইটো কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যদি এই কাৰ্যসূচী আমাৰ সফল নকৰে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কাললৈকে এই আন্দোলন বা কৰ্মবিৰতি চলি থাকিব। আমি আজি ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ কৰিছোঁ। অনিৰ্দিষ্ট কাললৈ আমি এই কাৰ্যসূচী বন্ধ নহ'ব। দাবী সফল নকৰিব তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। আজিৰ আন্দোলনটো হ'ল অসম গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী কৰ্মীসকলক তৎকালীনভাৱে আদায় দিয়ক। গৃহৰক্ষী জোৱানসকলৰ মোকলৰ ক্ষেত্ৰত অনলাইন ডেভেলপমেণ্ট ছিষ্টেম অতি সোনকালে বন্ধ কৰক। আৰু আমাৰ এই চিৰাং জিলাৰ গৃহৰক্ষী সন্থাৰ আজি সেই মৰ্মে গোট খাইছে। গোট খাই আমি চৰকাৰৰ তৰফৰ অনুৰোধ বিচাৰিছোঁ যাতে আমাৰ গৃহৰক্ষী বাহিনীত দুখ চুখ চাই আৰু আমাৰ এটা সপোন আছে আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দি আমিও ল'ৰা ছোৱালীক ভাল স্কুলত বা কিবা একটা মানুহ বনাব পাৰিম বুলি আমাৰো সপোন আছে। গতিকে আমাক যদি অসম চৰকাৰে চাই আমিও এই ওপৰত থকা মানুহ লগত যদি সমান যাব পাৰে সেইখিনি আমাক যাতে অসম চৰকাৰে চাই কৰি দিয়ে, ব্যৱস্থাটো কৰি দিয়ে। সেইটো আমাৰ মই চিৰাং ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক হয় সেইখিনি অনুৰোধ কৰিছোঁ অসম চৰকাৰত।